গাইজ বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ আৰু মোৰ মোবাইলটো মানে ষ্ট'ৰেজ ফুল হৈ আছিল আৰু আজি কিছুমান বস্তু ডিলিট কৰি কিনে আজি মানে ভিডিঅ' বনালোঁ। মইতো দাৰ্জিলিঙৰ ভিডিঅ' পাই কিজানি ফটো পাই কিজানি বৰিঙে হৈছে কিন্তু আজি অলপ বেলেগ ভিডিঅ' দিম। আজি বজাৰত যাম, ঘৰত আছোঁ। আজি কালি ঘৰত আছোঁ আৰু আজি বজাৰত যাম। ঘৰত আহিলে বজাৰত যাওঁ হৈয়ে দিয়ক, কাৰণ যিখিনি বস্তু যিখিনি কাম কৰিব লগা থাকে সেইখিনি মই ঘৰত আহিলে কৰোঁ। এতিয়া বলক বজাৰত কি কৰোঁ দেখাম। ৰ'দ কেনে দিছে হে বাপৰে, কিন্তু বতাহ আছে দিয়কচোন। ৰ'দটো গাত লাগছে তথাপিতো বতাহটোৰ কাৰণে মানে ইমান পা নাই আৰু কহে দি আহিলোঁ আৰু অলি কহে দি গৈছা পানী দিব যাই ৰ'বালে সেনেকৈ যাবা। ইফালে সবাৰ খলাই দি আহিছিলোঁ, চাৰিওৰ ফালে পানী, উপায় নাই আৰু। ৰিক্সাটো নাযাওঁ দিয়ক, অলপ বডিটো কমাম না কি কয়। প্ৰথমতে মোবাইল ভাল কৰবা, তাৰ মোবাইলটো বেয়া হৈছিল আৰু মোক কৈছে মোবাইলটো যাই কিনে ভাল কৰি আনবা। গতিকে মোবাইলটো ভাল কৰি দিব। দোকানীয়ে নাই দেখোন। মুন্দা হাও আছে দোকানী আছে। গতিকে মোবাইলটো প্ৰথমতে ভাল কৰোঁ, তাৰপিছত যাম ATM। চাই থাকব ভিডিঅ'টো শেষলৈকে। মোবাইলটো তাতে নুখুললাকহে, তাতে জিঅ'ৰ ক'ৰবাত অফিচত নিবা দিছে, তাতে খুলি বোলে ভাল হ'ব পাৰে। গতিকে তাতে নুখুলিলোঁ আৰু চাওঁ, তাতে যদি ভাল নহয় একে লৈ আহিম। এই ভাগ্যই বেয়াহে, ATM কেনৰো ভেলিডিটি গেছি চালা, কি হ'ব এতিয়া আৰু বহি আনবা খালৈছোঁ বেংকত যোৱাৰ কাৰণে। এতিয়া বেংকৰ পৰা ওলাব লাগিব, পইচাৰ বহুত প্ৰয়োজন হৈছে এখনৰ কাৰণে, ওলাবও নোৱাৰোঁ দিয়ক। এতিয়া আৰু ষ্টুডিঅ'ত যোৱা ৰ'ব, ভণ্টি আৰু ফটো ফ্ৰেমৰ কথা সুধবা দিছে, এতিয়া তাকে যাম। এতিয়া আহিছোঁ মানি বেগ কিনবা হাজবেণ্ডৰ কাৰণে। গতিকে চাওঁ ৰ'ব মানি বেগখিনি কেনেহেন, পচন্দ কৰিব লাগে না নালগে কিনো দিয়ক, বাৰ্থডে বুলি একো দিবাৰে নহ'ল। গতিকে মই ভাবছোঁ মানি বেগত কৰি ভাল বস্তু নহ'ব, গতিকে মানি বেগ চাওঁ। চাই আছোঁ কালাৰটো, কিন্তু এইটো বেছি ভাল লাগছে না কালাৰটো। এইটোৱে লওঁ নেকি। আৰু কিবা এটা ইটা খাই লওঁ, বহুত ভোক লাগছে মানে নাখাওঁকে নৰোঁ আৰু দেহা নচলে। গাইছে যাওক আজি মোৰ এই ৰ'দত মাই তামোল নিবা দিছিল, পাৰি গৈছোঁ আৰু যাই আছোঁ বজাৰক লগি। চালা হয় দেখোন ৰিক্সাও নিবা নোৱাৰোঁ। ভগৱান ডলি পাম যাব গৈছোঁ দে আজি। আৰু আগৰ পৰা মনত নপৰিলাক, বজাৰৰ পৰা অহাৰ পিছতহে মনত পৰিছে বোলো এতিয়া শান্তি হ'ব, ঘৰত যাম। পালি ৰিক্সাত আহিম দে আহোঁতে, পানী খাম ক'ৰবাত। দিয়ক পিছত লগ পাম দিয়ক, এতিয়া আৰু নৰোঁ দিয়ক। ৰিক্সাত আহি ৰাইজ ৰ'দে কিবাকে আহি ঘৰ পালোঁ দিয়ক, একদম দেহা মৰি গৈছে। ভাত খাবাই মন নাই, তথাপিতো আৰু মায়েও নাখকে আছে না, ৰখি আছে। গতিকে খাওঁ দিয়ক। আৰু এই মুড়িকান্দি কেনে পাব, সেইকাৰণে আমাৰ ছাগালকেইটা বিচনাত আছে কাৰণে ব্যৱস্থা কৰি থৈ দিছে, মানে মানুহ নহ'লে এনেকৈ মুড়িকান ফেলাই থৈ দিয়ে। এতিয়া মানুহ বহি আছোঁ কাৰণে মুড়িকানো উঠাই থৈ দিছোঁ, আৰু যেতিয়া আমি ইয়াৰ পৰা উঠি যাম তেতিয়া ফেলাই থৈ দিব লগা হয়। কিন্তু আহি কিনে বিচনাত উঠে আৰু পেচাব কৰি দিয়ে বিচনাত। দিয়ক দে, মস্ত ভাগৰ দিছে। পিছত নেক্সট ভিডিঅ'ত লগ পাম দিয়ক, বাই।